নমস্কাৰ বন্ধুসকল আৰু আজি মই আছো পাকঘৰত আৰু পাকঘৰৰ পৰাই মানে ভিডিওটো আৰম্ভ কৰিছো আৰু প্ৰথম মানে এইফালে চাওকচোন এইফালে এতিয়া মই পিছি আছো আদা নহৰু পটাখন দেখি পিনি আপোনালোকে নাহাহিব দেই এখন হৈছে অৰুণাচলৰ একদম বহুত দামী পটা হয় ইটানগৰত যিহেতু এখন পটা মানে বেলেগত নাপায় সহজতে আৰু এখন বহুত দাম দি কিনি অনা হৈছে আদা নহৰু পিছি থকা হৈছে আদা নহৰু তাতে এতিয়া পিছি আছো মানে আজি আদা নহৰু পিছিছো কাৰণ আজি আমাৰ গগৈদেৱে খাই বোলে চিকেন চিলি আৰু হেৰিহে মই এতিয়া প্ৰথমতে চিকেন চিলি আদা নহৰুকণ পিছি লৈছো তাৰপিছত এইফালে এতিয়া গেছত এতিয়া মাংস আৰু আলু মানে আগত বইল কৰি লৈছো সেইফালে দেখুৱাম বাৰু আপোনালোকক মানে মই সেইফালে সিজা মাত্ৰ এইপিনে মানে আদা নহৰুকণ ৰেডি কৰি লোৱা আছে তাৰপিছত আৰু কেনেকৈ কি বনাওঁ আজি চিকেন চিলি বনাওঁ আপোনালোকক দেখাই থাকিম গগৈদেৱে আমাক শিকাই আছে আমাক নহয় দেই মোক শিকাই আছে কি আছে অলপ দেখুৱাই আছো নহয় জানো দেখাই থাকিম আৰু এইফালে এতিয়া মই গেছত যে উঠাই ৰাখিছিলোঁ মাংস আৰু আলু মানে যিহেতু আজি চিকেন চিলি বনাম আৰু এইফালে ইয়াত দিছেনে আলু আৰু মাংস একেলগতে মানে বইল কৰি লৈছোঁ তাৰ পাছতে মাংসটো মানে বইল কৰি লোৱা হৈছে এয়া দেই এইয়া এইটো চিকেনটো বইল কৰি লোৱা হৈছে তাৰপিছত আৰু তৰিকাটো বনাই থকা হ'ব কেনেকৈনো বনাম কি কথা সকলোখিনি আপোনালোকক দেখুৱাম আমিনো চিকেন চিলি কেনেদৰে বনাই খাওঁ এটা পাকঘৰত আৰু এওঁ লাগি আছে ধুমাধুম দেই আৰু মই এয়া যিহেতু আলু আৰু মাংস মানে সম্পূৰ্ণ সিজি গ'ল বইল খোৱাসকলে এনেদৰে এতিয়া খাম বুলিলে খাব পৰা হ'ল চাওক কিন্তু এতিয়া মই বনাম যিহেতু চিকেন চিলি সেয়েহে এতিয়া এনেদৰে কাঢ়ি আগত বইল কৰি মানে কাঢ়ি লোৱা হৈছে আৰু কাঢ়ি পিনি বাকী দেখুৱাই আছো বলক নহয় জানো পিঁয়াজ আদা জলকীয়া নহৰু যত যি আছে মছলা সকলোখিনি দিম এয়া বলকচোন আৰু মানে মাংসত কি কৰিম ইয়াৰ নেমু এচিড সৰুকৈ নেমু এচিড কাটি পিনি ইয়াৰ নেমু ৰস অকণমানো দি দিম যিহেতু আমাৰ চিকেন চিলি বনোৱা নিয়মটোহে দেখুৱাইছোঁ দেই চবৰে প্ৰণালীবিলাক বেলেগ বেলেগ আৰু আমি এনেদৰে এতিয়া নেমু অকণমান জোল অকণমান এনেদৰে এতিয়া চেপি চেপি এনেকৈ অকণমান দি দিছোঁ যাতে ইয়াৰ গোন্ধটো মানে ধুনীয়া হয় আৰু খোৱাটো টেষ্টি হয় খালি গুটি এটা পৰিলে গুটিটো পৰিলে অলপ তিতা হ'ব বুলি আৰু প্ৰথমতে মই পিচি ৰখা এয়া আদা নহৰুকণে দিম তেলত পিঁয়াজটো যিহেতু পিছত দিম তাৰপিছত ফ্লেমটো অকণমান কমাই লৈছোঁ তাৰপিছত দিম এইফালে লৈছোঁ নিমখ তাৰপিছত কি দিম আমি কেনেদৰে বনাওঁ আপোনালোকে চাই থাকক এইফালে দিছোঁ হালধি দিছোঁ আৰু মছলা বেলেগ ব্যৱহাৰ নকৰোঁ এইপিনে মিট মছলা অলপ দিছোঁ তাৰপিছত এইফালে দিছোঁ জিৰা গুড়ি অলপ দিছোঁ আৰু এতিয়া মই এনেদৰে লৰাই দিম দেখিছেনে ধুনীয়া হৈ গৈছে একদম ইয়াতে এতিয়া মই বইল কৰি ৰখা মাংসখিনি আলু মাংস আৰু সকলোখিনি ইয়াত দি দিম যিহেতু মাংস অকলে বনায় কিন্তু এতিয়া মই মানে আলু অলপ দি দিলোঁ আলু মিহলাই দিয়া হ'ল আৰু আমাৰ মানে আলু খাই চিকেন চিলিটো একচুৱেলি অকল মাংসই বনায় অকল মাংসই দিয়ে কিন্তু আমি আলু মিহলাই দিছোঁ লগত আলু খাই ভাল লাগে মানে সেইকাৰণে আৰু এতিয়া মই এয়া দি দিলোঁ দেই সকলোখিনি এনেদৰে দি এতিয়া মই লৰাই দিছোঁ এইফালে চাওক পিঁয়াজটো মানে কাটি ৰাখিছোঁ পিছত দিম পিঁয়াজটো আৰু এতিয়া পিঁয়াজ দিবলৈ সময় হৈ গ'ল আৰু এতিয়া মই পিঁয়াজটো দি দিওঁ এই চাওক কিমান ধুনীয়া হৈ গৈছে এনেদৰে অলপ টাইম ৰাখিম বাৰু এতিয়া মই পিঁয়াজটো ধুনীয়াকৈ এনেদৰে দি দিছোঁ মানে ধুনীয়াকৈ তাৰপাছত কেঁচা জলকীয়া মানে নাই আজি কেঁচা জলকীয়া নানিলোঁ ভোট জলকীয়া সেইকাৰণে ভোট জলকীয়াৰ যিটো তেল ভোট জলকীয়াৰ তেল ডুবাই ৰাখিছোঁ ভোট জলকীয়াৰ তেল দি দিয়া হ'ব আৰু ধুনীয়াকৈ এনেদৰে মই খুচৰি দিম পিঁয়াজ দিয়াৰ পাছত আৰু আমাৰ ইয়াত চিকেন চিলি ৰেডি হৈ গ'ল যিহেতু এতিয়া খোৱা সময় হৈ গ'ল এতিয়া খাবৰ কাৰণে ধুনীয়াকৈ কেৰাহীৰ পৰা 20 ছেকেণ্ডত এনেদৰে উলিয়াই লৈছোঁ যাতে ঠাণ্ডা হওক মানে সেইকাৰণে ধুনীয়াকৈ এতিয়া খাম আৰু সুন্দৰকৈ আৰু খাবলৈ বহিব পাৰে নহয় জানো এয়া আমাৰ চিকেন চিলি ৰেডি ধন্যবাদ